আজি আসন গ্ৰহণ কৰিবৰ কাৰণে সম্বৰ্ধনা আত্মাৰ উপলব্ধি কবিতাৰ শিৰোনাম কৰিছো আত্মলব্ধি বা আত্মাৰ উপলব্ধি এই শিৰোনামেৰে মই কবিতাটি পাঠ কৰি দিব খুজিছো মোৰ উপলব্ধিখিনি সুবিশাল আকাশলৈ চালে ভাৱ হয় সন্ধ্যাৰ আকাশৰ তৰাবোৰ দিনৰ পোহৰত ম্লান কৰাৰ দৰে আমিবোৰ পৃথিৱীৰ বুকুৰ পৰা ম্লান পৰি গৈছো নেকি কেতিয়াবা তাৰ হেৰাই যাম নেকি ধ্ৰুৱতৰ প্ৰবজন এইটো হিষ্ট্ৰীত আছে মানুহ আহিব যাব দিব ল'ব মিলাব মিলিব ক'ৰবাৰ এনেকুৱা কৈছে কিছু দিব লাগে কিছু কৰিব লাগে যদি এটা কথা তেওঁ কৈ গৈছে সেই সময়ত বুলিছিলে যে নিজৰ অসমীয়া জাতিটোৰ মেৰুদণ্ড পূৰ্ণ কৰি নিজৰ ঠিক কালচাৰটো ঠিক ৰাখি অন্য কালচাৰত বা অন্য জাতিৰ লগতো আমি এছিমিলেশ্যন কেনেকৈ এটা জাতি গঠনৰ প্ৰক্ৰিয়া হৈছে এছিমিলেশ্যন সংমিশ্ৰণ যিটো আমাৰ শংকৰদেৱে শ্ৰীমন্ত শংকৰদেৱে কৰি গৈছিলে তেওঁ ৭টা জাতি মাৰি কিমান পাহাৰ এটি ১০-১২ বছৰীয়া ল'ৰা জাহাজৰ পৰা চাই আছিল জাপ মাৰি নামি আহি ভদ্ৰলোকজনৰ হাতত ধৰি একে ঘোচাই পানীত পেলাইছিল আৰু পোহাৰীজনীক পইচা দিবলৈ বাধ্য কৰা জাহাজত কোন আছিলে কোনে চাই আছিলে অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য আৰু তেখেতৰ লগত দুজন আছিল তাৰপিছত ল'ৰাটো অহাৰ পিছত অগ্নিকবিয়ে মাতি আনিলে অতি চপোৱাৰ বতৰ শিল শিলনি দাৱনী গাভৰুহঁতৰ বোৱাৰীহঁতৰ কান্ধত বিৰিয়া ডেকাহঁতৰ চকুত সন্ধানী দৃষ্টি ডেকা গাভৰুহঁতৰ মনে বিচৰাজনলৈ সোণালী সুন্দৰী ৰূপৰী ঘাননি ৰাংধাৰী পথাৰ ৰাংধাৰী মন আশাবোৰ পূৰণ কৰিবনে আগুনে ডেকা গাভৰুৰ মনৰ ধন্যবাদ আচলতে তেখেতৰে লিখা কবিতাহে আজি আবৃত্তি কৰিব ওলাইছোঁ কবিতাটিৰ শিৰোনাম উৰণি 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 এটি বহু আপোন দিয়া আৰু আদৰণি শব্দ ই কেতিয়াবা থাকে কোনো সংস্কাৰী তিৰোতাৰ মূৰৰ ওপৰত কেতিয়াবা থাকে কোনো নকইনাৰ মূৰৰ ওপৰত কিন্তু এই উৰণিৰ আৰ কাপোৰ হিচাপে ৰৈ যায় মঞ্চৰ ওপৰত এই উৰণি অতৰালেই কি হ'ব কোনো ক'ব নোৱাৰে হয়তো এটি আনন্দৰ সুৰ বাজি উঠিব সকলোৱে আনন্দ অম্বিকাগিৰি ৰায়চৌধুৰী দেৱৰ চিন্তনালে বিশ্বনাথৰ বাণী মন্দিৰত পৰাধীনতাৰ গ্লানি ভূমি নব্য চেতনাৰে স্যাহিক জ্ঞানৰ কৌশিকা বিন্দু কৰি মোৰ আপোনাৰে এনেখন শুৱলা এনেখন সুফলা এনেখন মৰমৰে মোৰ সুৰীয়া মা অসমৰ সুৱদীমা পৃথিৱীৰ কতো বিচাৰি জনমতো নোপোৱা কৰিলেও পায় মোৰ উপজাঠাই মোৰ অসমীয়াই চাই লওঁ মুখনি এবাৰ হেঁপাহ মোৰ পৰোৱা নাই। আমাৰ অসম কবি সন্মিলন বিশ্বনাথ জিলা কবি সন্মিলনৰ উদ্যোগত আমাৰ অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ 139 সংখ্যক আজি জন্মদিৱসত চেতনা দিৱস হিচাপে আমি বিশ্বনাথ জিলা কবি সন্মিলন ইয়াত অনুষ্ঠিত কৰিলোঁ আমাৰ বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট লেখিকা সাহিত্যিক স্বনামধন্য এগৰাকী ব্যক্তি সন্মানীয় কনলতা বাইদেউৰ গৃহত এই অনুষ্ঠানটি আজি আমাৰ দিনৰ 2 বজাৰ পৰা অনুষ্ঠিত হৈছিলে ইয়াত আমাৰ বিশ্বনাথ চাৰিআলিৰ বিভিন্নজন বিশিষ্ট সাহিত্যিক কবি সমালোচক সন্মানীয় দিলীপ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই কবিজনাৰ
জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰিলে আৰু লগতে আমাৰ সৰসী কবি সন্মিলনীৰ উপসভাপতি বৰ্তমানৰ বিশ্বনাথ জিলা কবি সন্মিলনৰ উপসভাপতি শিশু সাহিত্যিক শৈলেন্দ্ৰ বৰা ডাঙৰীয়াও তেখেতৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰিলে আৰু আমাৰ বিশ্বনাথ চাৰিআলিৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ বিশ্বনাথ চাৰিআলিক আগুৱাই নিয়াৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা আমাৰ সন্মানীয় অঞ্জন বৰুৱা ডাঙৰীয়া তেখেতেও তেখেতৰ বিষয়ে কবিতা ইয়াত আবৃত্তি কৰিলে। আমাৰ কবি সাহিত্যিক অজিত কুমাৰ হাজৰিকা প্ৰমুখ্যে মহেন্দ্ৰ শৰ্মা, তৃপ্তিৰেখা দাস, খুকন পৰ্বত, আমাৰ অজিত দাস, পূবালী শইকীয়া আৰু দুলাল বৰা আদিকৈ ইয়াত বিভিন্ন কবিতা পাঠ কৰিলে, কবিজনাক শ্ৰদ্ধা জনালে আৰু আমাৰ সভানেত্ৰী সন্মানীয়া অঞ্জনা ভাগৱতী বাইদেৱে সভাখন আজি সুচাৰুৰূপে পৰিচালনা কৰিলে। কনকলতা বাইদেউ দুআষাৰ ইয়াত অৱগত কৰিলে আৰু মই নিজে খগেন চন্দ্ৰ বৰা সম্পাদকে এই সভাখন হাত ধৰিলোঁ। আমাৰ অনুষ্ঠানটিত আজি বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট ব্যক্তিসকলে কবি সাহিত্যিক সকলোৱে আহি আমাক অংশগ্ৰহণ কৰাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। বিশ্বনাথ জিলা অসম কবি সন্মিলনৰ উদ্যোগত বিশ্বনাথ জিলা কবি সন্মিলনে আজি অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ 139তম জন্ম দিৱস অনুষ্ঠিত কৰিবৰ বাবে আমি আজি এই সভাখন অনুষ্ঠিত কৰিছিলোঁ। ইয়াত আমাৰ বহুকেইজন লোক উপস্থিত আছিল। সভাখন বৰ সুন্দৰভাৱে হৈ গ'ল। সভাত আমি কেইবাগৰাকীও বিশিষ্ট অতিথিক অম্বিকাগিৰি ৰায়চৌধুৰীৰ প্ৰতিভাৰ বাবে ক'বলৈ আমন্ত্ৰণ কৰিছিলোঁ আৰু অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতা আৰু স্বৰচিত কবিতাও ইয়াত পাঠ কৰা হ'ল। তাৰ উপৰিও কেইবাগৰাকীও ভজন গীত আদি পৰিৱেশন কৰিলে। সকলোলৈকে আমাৰ সমিতিৰ তৰফৰ পৰা শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ। হৈছে